পশ্চিমবংগৰ নিৰ্বাচনী হিংসাত্মক ঘটনাৰ ফলত গৃহহাৰা হৈছে হাজাৰ হাজাৰ লোক। প্ৰাণৰ মমতাত এতিয়া ধুবুৰীত আশ্ৰয় লৈছে 11 জন বিজয়ী প্ৰাৰ্থীয়ে। অসমৰ ধুবুৰী জিলাত পশ্চিমবংগৰ 11 গৰাকী জয়ী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ। তৃণমূল কংগ্ৰেছক পৰাজিত কৰি জয়ী হোৱাৰ পাছত ভয় শংকাত দিন কটাইছে বিজেপিৰ জয়ী প্ৰাৰ্থীসকলে। পশ্চিমবংগৰ বিজেপিৰ 11 গৰাকী জয়ী প্ৰাৰ্থী ক্ৰমে চম্বল চন্দ্ৰ, ক্ষুদিৰাম বসক, বিশ্বনাথ দাস, ৰীতা দত্ত দাস, ঝুলাম দাস, আৰতী বৰ্মন, বীণা মল্লিক, প্ৰমীলা দাস আৰু সত্যজিৎ বৰ্মন। এইসকল প্ৰাৰ্থীয়ে তীব্ৰ প্ৰত্যাহ্বান জনাই তৃণমূল কংগ্ৰেছক পৰাজয় কৰিছে যদিও এতিয়া তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান ধুবুৰী জিলা বিজেপিৰ তত্বাৱধানত আছে প্ৰাৰ্থীসকল। ইপিনে ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত সম্বোধন কৰা হৈছে জিলা বিজেপিৰ সংবাদমেল। অসম চৰকাৰৰ নিৰ্দেশত ধুবুৰী জিলা প্ৰশাসনে সহায় সহযোগিতা আগবঢ়াইছে। ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ৰণপাগলি বিদ্যালয়ত শিবিৰ ব্যৱস্থা কৰা হৈছে। লগতে খাদ্যৰো ব্যৱস্থা কৰা হৈছে প্ৰাৰ্থীসকলৰ বাবে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহা পৰ্যন্ত ধুবুৰী জিলা বিজেপিৰ সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলি মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট AM নিউজ 24। পরিস্থিতিটা আপনারা বেরোচ্ছেন ওখান থেকে আমরা জিতেছি, তা বললো আমাদের খুব অসুবিধা হবে, আমাদের কিডন্যাপ করে তুলে নিয়ে দিতে পারে। আপনি কোন গাঁও পঞ্চায়েত আমি 62 নাম্বার। হ্যাঁ, কখন আসলেন ওখান থেকে বাইরে আমি 8:30টার দিকে বেরিয়েছি। হ্যাঁ, রাত্রি 8:30। এখন কি ভয় লাগতেছে বেরো যাওয়ার জন্য? এখন হ্যাঁ, আমাদের এখন ভয় লাগছে। কোনো অ্যাটাক করেছে বা না বাড়িতে ভয় না না মারধর। হ্যাঁ, কি চান এখন কি চান? এখন আমরা চাই, এখন আমরা শান্তিতে বাড়ি থেকে ফিরতে চাই। মানে যখন আপনি শান্তি হ্যাঁ হ্যাঁ। TMC টাৰ্গেট এটাই TMC ক্ষমতাত থাকিব লাগে। জাতি ধৰ্ম বৰ্ণ আমাৰ জিলা সভাপতিসকলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰণপাগলিত যিসকল আহিছে চব ধৰ্মৰ আছে তাত। তো TMC টাৰ্গেট এটাই, এইটো CPM হওক, কংগ্ৰেছেই হওক, BJP হওক, অপজিশ্যনক সবকে বাধা দিব লাগে, সবার ওপর সকলের ওপর অত্যাচার কৰিব লাগে। আৰু তেওঁৰ ইয়ে হ'ল যে মোৰ গাদীটো বাচিব লাগে। দেশ মানুহৰ কি কষ্ট হয় এইটো দেখাৰ আমাৰ দৰকাৰ। আজি ঘটনা ইয়াতে হয়জন আমি জনামতে আমাৰ ভাৰতীয় জনতা পাৰ্টি। কোন কোন পঞ্চায়তৰ বা জিলা পৰিষদৰ সতৰ্ক বুলি আছে নেকি? জিলা পৰিষদৰ সতৰ্ক আছে নেকি? ইমান ডিটেইলছ ইয়াত মানুহ আছে আমাৰ হয় নেকি? ইয়াতে দিব পাৰিম আমি। উইনিং কেণ্ডিডেট আমাৰ উইনিং কেণ্ডিডেট ইয়াত আছে। সুৰক্ষাৰ কাৰণে তেওঁলোক আহিছে।